নমস্কাৰ সকলোলৈকে পুৱাৰ প্ৰাতঃ সম্ভাষণ জ্ঞাপন কৰিছোঁ। পুৱাৰ প্ৰভাতী সূৰুজে আপোনাৰ জীৱনলৈ কঢ়িয়াই আনক সুখ আৰু আনন্দৰ বন্যা আৰু দিনটো মনে বিচৰা ধৰণে পাৰ হওক, ইয়াকে কামনা কৰি আৰম্ভ কৰিবলৈ লৈছোঁ আজিৰ দিনটোৰ তাৎপৰ্য। আজি নৱেম্বৰ মাহৰ 25 তাৰিখ শনিবাৰ 2023 বৰ্ষ আৰু অসমীয়া লেখেৰে আঘোণ মাহৰ 8 তাৰিখ 1945। আজি আন্তৰ্জাতিক অমাংসাহাৰী দিৱস। প্ৰতি বছৰে 25 নৱেম্বৰ দিনটো আন্তৰ্জাতিক অমাংসাহাৰী দিৱস হিচাপে পালন কৰা হয়। নিৰামিষ আহাৰৰ উপযোগিতা আৰু জীৱ জন্তুৰ প্ৰতি মৰম প্ৰদৰ্শনৰ ক্ষেত্ৰত জনসাধাৰণৰ মাজত সজাগ কৰি তোলাই হৈছে এই দিৱসৰ মূল উদ্দেশ্য। আজিৰ দিনটোৰ আন এটা বিশেষ তাৎপৰ্য হৈছে যে আজি আন্তৰ্জাতিক নাৰী নিৰ্যাতন বিৰোধী দিৱস। ঠিক সেইদৰে 1948 চনত ভাৰতত ছাত্ৰ ছাত্ৰীসকলৰ বাবে ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী নেশ্যনেল কেডেট ক্ৰপছ বা সংক্ষেপে NCC প্ৰতিষ্ঠা হৈছিল আজিৰ দিনটোতেই। এতিয়া আহিছোঁ আজিৰ দিনটোৰ শুভবাৰ্তালৈ। দান কৰিলে কেতিয়াও ধন নকমে, ক্ষমা কৰিলে কেতিয়াও ক্ষমতা নকমে। ঠিক সেইদৰে নম্ৰতা ব্যৱহাৰৰ বাবে কেতিয়াও সন্মান নকমে। গতিকে আমি সদায় নম্ৰ আৰু বিনয়ী হোৱাটো প্ৰয়োজন। ধন্যবাদ।